নমস্কাৰ সকলোকে মোৰ দ্বিতীয় ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি যাম মেঘালয় উইথ পেৰেণ্টছ। ফ্ৰেণ্ডছৰ লগত বহুত কেইবাৰ গৈছোঁ মেঘালয়া, বাট ফাৰ্ষ্ট টাইম এইবাৰ মোৰ এক্সপিৰিয়েঞ্চত মাহঁতৰ লগত যাম। আমাৰ ট্ৰিপটো একদম শ্বৰ্ট, 2 days 1 night। আমি ঘৰৰ পৰা ওলাই পেলাই চেৰাপুঞ্জী ডাইৰেক্ট গৈছোঁ। ঘৰৰ পৰা 6টাত ওলাইছোঁ, ডাইৰেক্ট চেৰাপুঞ্জী পাইছোঁ 2টা বজাত। ভাত চাত খাই ডাইৰেক্ট চাইট চিং কৰিবলৈ ওলাই পৰিছোঁ। ফাৰ্ষ্ট আমি গৈছোঁ আৰৱা কেভ। চেৰাপুঞ্জীত বহুত শুনিছোঁ, বহুত ডাঙৰ ডাঙৰ কেভ আছে, ধুনীয়া ধুনীয়া কেভ। তাৰে মাজত এইটো এটা কেভ, তাৰ নাম হৈছে আৰৱা কেভ। বেকগ্ৰাউণ্ডটো চাই যাওঁ, কি মজা, কি ধুনীয়া। এফালেদি সোমাব আৰু আনফালেদি ওলোৱা যায়, একদম ভিউটো একদম মজা। ইয়াৰ নেক্সট আমি গ'লোঁ 7 Sisters ফলছ। চেৰাপুঞ্জীত আহি যদি 7 Sisters ফল অহা নাখায় তে কেনেকৈ হ'ব। বাট এতিয়া 7 Sistersত পানী নাই, চ' যিহেতু ৰেইনি ছিজন নহয়, চ' ইমান ভিউটো অহা নাই, বাট ষ্টিল ভাল লাগিছে, মা দেউতাও ভাল পাইছে। দেন আমি গ'লোঁ চেৰাপুঞ্জী ইক' পাৰ্ক। এই পাৰ্কখন বহুত ডাঙৰ আৰু যিহেতু টাইম নাছিল, আমি চাগে 5টামান বজাত যাই পাইছিলোঁ, তেতিয়া বন্ধ হওঁ হৈছিল। তেতিয়া পটাপট ঘূৰি ঘূৰি চালোঁ আৰু ইয়াতে কিবা কিবি মই বকি আছোঁ, যোনটো মই মিউট কৰি দিছোঁ। জাষ্ট মই চাই আছিলোঁ অডিঅ'ত কেনেকুৱা লাগে মোৰ আৱাজটো। এনেই টেষ্ট যেনেকৈ মাইক টেষ্টিং কয়, সেইটোৱে মই চাই আছিলোঁ। বাট ছিৰিয়াছলি কৈছোঁ, এই পাৰ্কখন মানে ভিউজবিলাক মজা আছে। আপোনালোকে যদি ফেমিলিৰ লগত আহে তে এই পাৰ্কখন মাষ্ট ভিজিট কৰিব, ভাল পাব ফেমিলি। আৰু বহুত ফেমিলিজ আছিল, গেডাৰ হৈ আছিল, কাৰণ এই ভিউজবিলাক মজা আৰু ফটোজৰ কাৰণে আল্টিমেট জেগা। ইয়াৰ পৰা বহুতকেইটা ৱাটাৰফলছো দেখা যাব দূৰৰ দূৰৰ পৰা, আৰু 7 Sisters ফলছটো ইয়াৰ পৰা দেখা যায়। ইয়াৰ নেক্সট আছিল মোৰ মষ্ট ফেভাৰেট কেভ, যোনটো আজিলৈকে মই ভিজিট কৰিছোঁ, সেইটো হৈছে মচমাই কেভ। মই এক্সপেক্ট কৰা নাছিলোঁ ইমান মোৰ ভাল লাগিব, মানে একচুৱেলি অলপ থ্ৰিলিং টাইপো লাগিছে। মানে কেভৰ ৰাস্তাটো মানে যাই নেৰ' হৈ একদম লাষ্টত এটা চেপা ৰাস্তা দি যাব লাগে। মানে যদি অলপ বেছি মতা মানুহ হয় তেওঁ যাবই নোৱাৰিব আৰু কি। মোৰ দেউতাটো যাবই নোৱাৰিলে সেইকাৰণে। Day 1 আমাৰ এইকেইটাই চাইট চিন আছিল। নেক্সট Day 2 ষ্টাৰ্টিং মই ডাইৰেক্ট নিজৰ ভইচ দি কৈছোঁ, কোনো ভইচ অভাৰ নাই। বিচনাত আছিলোঁ ঘুমাই থাকি ভাবিলোঁ, এনেতো ঘৰত ডেইলি ঘুমাই উঠি মোবাইল টিপি থাকোঁ, ইয়াতো যদি মোবাইল টিপি থাকোঁ কেনেকুৱা হ'ব। চাই এনেই খোজকাঢ়িব ওলাইছোঁ। মৰ্ণিং 6টা বাজিছে, কি ৰ'দ চাওক না, আল্টিমেট ৰ'দ, ভিউটো আল্টিমেট। চকুত ৰ'দ পৰিছে, ছানগ্লাছ নাই। Day 2 চাইট চিঙৰ ষ্টাৰ্টিং আমি কৰিছোঁ নখলাই ফলছলৈ। নখলাই ফলছৰ পৰা গম নাপাওঁ, স্পেলিংটো কাৰেকশ্যন কৰি দিব আপোনালোকে যদি ভুল হৈছে, বাট ফলছটো মজা আছিল। বাট বহুত দূৰৰ পৰা চাব লগা হৈছে। ফিফি ফলছৰ নিচিনা যদি একদম ওচৰত যোৱা গ'লহেঁতেন মজা লাগিলহেঁতেন। এতিয়া আমি যাই আছোঁ ফ্ৰুট ৱাটাৰফল। নামটো শুনাত জমনি, কিন্তু বিৰাট বোলে আণ্ডাৰ ৰেটেড বোলে। কি আণ্ডাৰ ৰেটেড চাই চিনাৰী কিন্তু আল্টিমেট।